বন্ধুসকল জিকে এছামিছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও মই পুনৰ চাকৰি সম্বন্ধীয় খবৰ এটালৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাৰ এই চেনেলত সাধাৰণ জ্ঞান আৰু চাকৰি সম্বন্ধীয় খবৰ পাই থাকিবলৈ হ'লে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা ইতিমধ্যে কেইবা হাজাৰ পোষ্ট উলিয়াই দিছে ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্টে। আৰু ইয়াত 98,083টা পদ আছে 23টা চাৰ্কুলৰ বাবে। ইয়াৰ যদি পোষ্টসমূহ চোৱা যায় তেতিয়াহ'লে পোষ্টমেন, মেইল গাৰ্ড আৰু MTS পোষ্ট তেওঁলোকে উলিয়াই দিছে। আৰু এই পদসমূহ 23টা চাৰ্কুলৰ ভিতৰত সীমাবদ্ধ থাকিব। ইয়াৰ বাবে আপোনালোকক শিক্ষাগত অৰ্হতা লাগিব মেট্ৰিক পাছ অৰ্থাৎ 10 পাছ আৰু 12 পাছ হাই ছেকেণ্ডাৰী পাছ। আৰু ইয়াত যদি আমি কেটেগৰী ৱাইজ আমি ভেকেঞ্চিসমূহ চাব যাওঁ তেতিয়াহ'লে পোষ্টমেণ্টৰ বাবে আছে 59,099টা পদ, মেইল গাৰ্ডৰ বাবে আছে 1445টা পদ আৰু MTSৰ বাবে আছে 37,539টা পদ। চাৰ্কুল ৱাইজ চাব গ'লে অসমৰ বাবে আছে 934টা পদ পোষ্টমেণ্টৰ বাবে, মেইল গাৰ্ডৰ বাবে আছে 73টা পোষ্ট অসমৰ বাবে, MTSৰ বাবে আছে 747টা পদ অসমৰ বাবে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত পুনৰ মই কোৱালিফিকেশ্যনৰ ডিটেইলছটো আপোনালোকক দি দিছোঁ। পোষ্টমেণ্টৰ বাবে আছে হাই ছেকেণ্ডাৰী পাছ নতুবা মেট্ৰিক পাছ কৰাসকলে পোষ্টমেণ্টৰ বাবে এপ্লাই কৰিব পাৰিব। মেইল গাৰ্ডৰ বাবেও সেই মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডাৰী পাছ হ'লেই হ'ল। MTSৰ বাবেও মেট্ৰিক পাছ বা হাই ছেকেণ্ডাৰী পাছ হ'লেই এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ ক্ষেত্ৰত 18 পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব তেওঁলোকে ইতিমধ্যে উল্লেখ কৰি দিছে। এই পদসমূহৰ বাবে আপোনালোকে অনলাইনতে আবেদন কৰিব লাগিব, কিন্তু এতিয়ালৈকে অনলাইন আবেদনৰ তাৰিখ তেওঁলোকে ইতিমধ্যে লঞ্চ কৰা নাই। খুব সোনকালে তেওঁলোকে লঞ্চ কৰিব আৰু আপোনালোকে যেতিয়াই লঞ্চ কৰে তেতিয়া আপোনালোকে এই পদসমূহৰ বাবে অনলাইনতে আবেদন কৰিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টোত লাইক এটা কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।